আমি মা আৰু বেটা কৰবাত ফুৰিবলৈ যাই আছো ঠিক আছে কোৱাচোন ক'ত ফুৰিব যাম আজি পেহীহঁতৰ ঘৰত মানে আমাৰ এওঁৰ মানে গলুমলুৰ বাইকৰ ঘৰত আজি ফুৰিব যাম ঠিক আছে কি পাঁচ ভিতৰত কিমান কেনেকুৱা জাগা চাওক পাঁচ শিখৰ টাইপ চোন এইবিলাক কিয় খাইছা দেখিছেনে পোৱালিৰ অৱস্থা পাঁচ আনিছে এইবাৰ পাঁচ খাব ঠিকছে পিটন দিব লাগিব ইয়াত ঠিকছে পিটন দিব গৈ আছো ৰাস্তাত গৈ থাকোঁতে দেখাম বেছি দূৰ নহয় এটা ষ্টপেজ তাৰমানে এটা চক এইটো চক আৰু সেইটো চক যাব লাগে ঠিক আছে তো গৈ থাকোঁতে ৰাস্তাত পাৰিলে আপোনালোকক দেখাই আছে বলক কেনেকুৱা ফিল কৰি আছা আমাৰ ধুনীয়া দেখিছেনে ৰাস্তাবিলাক ইমান ধুনীয়া ব্লক ৰাস্তাবিলাক অ' মাই গড মাথাটো বেয়া লাগি গৈছে বোলে 108 এখন মাতি দিম নেকি 108 এখন মাতি দিওঁ দিয়া তেতিয়াহ'লে আৰু অলপমান আছে এইখিনি গ'লে গৈ পাম আৰু দেই ই পালোঁ বাইদেউহঁতৰ ঘৰ এয়া ভিনদেউ ওপৰত কামত লাগি আছে পূৰা বাইদেউ পূৰা কামত লগাই থৈ দিছে এতিয়া এয়া চিৰিৰে উঠি যাওঁ অ' ভিনদেউ কি খবৰ খোলালি আহিছো আজি কি এদি ভাত খুৱাব আজি পুখুৰীত মাছ মাৰিম নেকি তাৰপিছত কালি অষ্টমী গ'ল না অ' ৰুমকেইটা বহুত ডাঙৰ ডাঙৰ হ'ব আপোনালোকৰ কেইটা ৰুমৰ হ'ব ইয়াতে এইটো এটা ৰুম দুটা বৰ্তমান তিনিটা চাৰিটা এতিয়া বৰ্তমান চাৰিটা ৰুম হ'ব অঁ বহুত ধুনীয়া হ'ব ৰুমকেইটা খিৰিকীবিলাক পূৰা বহল মানে এইটো 4 পাল্লা 3 পাল্লা হ'ব এইটো 4 পাল্লাৰ হ'ব ন আৰু বেক চাইডে মানে তোমাৰ 3 পাল্লাৰ হ'ব দিয়ক ভাগিনৰ বিয়াখন পাতক আৰু এতিয়া মই লাহে লাহে খেচত যাম অ' এইবিলাক খেচৰ সেই দেখোন খেচৰ খেতি তাৰমানে এই ভাঙি গ'ল হেৰিডাল এতিয়া তাতে মই সেই আদাৰ খেতি অ' আগতে গাহৰি পুহিছিল এতিয়া নাই ন গাহৰিকেইটা মানুহে নাথাকে আৰু সেইবিলাক কি আদাৰ খেতি নেকি ভিনদেউ ৰ'ব দেখাই আছোঁ তলত যায় ভিনদেউহঁতৰ খেতিখনে চাই যাওঁ আজি আহিছোঁ যেতিয়া ভিনদেউ কি খেতি কৰি আছে এইবিলাক মানে এই আপোনাৰ এইবিলাক আদা এইটো আদা সেইটো খেচ এইটো আদা দেখিছেনে কেনেকুৱা মই আহি পাকলৈকে তাৰমানে হেৰি চাংখান অলপমান হেৰি হৈ গ'ল পৰি গ'ল মানে লোড ল'ব পৰা নাই তাৰমানে লোড ল'ব পৰা নাই চাঙে এতিয়া ভিনদেউৱে চাঙক পূৰা লোড দিব আৰু ধুনীয়াকৈ বাঁহ সময় দি দাঙি দিম তাৰপিছত ফুলিছে এতিয়া কিছুদিন পিছত লাগিব দেখিছেনে ভোলডাল ধুনীয়াকৈ ফুলিছে কিন্তু পূৰা চেহেৰাটো ধুনীয়া হৈছে কিন্তু এতিয়া চাংখন যদি ওপৰত উঠাই দিয়ে নহয় তেতিয়া পূৰা একেবাৰে ভোল খাব পাম আমিও আহি মাজে মাজে চুৰ কৰি লৈ যাব লাগিব বাইদেউ ভিনদেউটো নাথাকে আৰু এইবিলাক খৰি দেখিছেনে নাই বাঁহ খৰি লাগিলে কেতিয়াবা আহিব বাইদেউহঁতৰ ঘৰত মানুহ চানুহ নাথাকে পূৰা উঠাই লৈ যাব আৰু এতিয়া মানে এই চাংখন মানে এইডাল উঠাই দিম বান্ধি দিম ফুলি আছে ধুনীয়াকৈ লাগিব এতিয়া এইবিলাক লাগিব চব অলপমান যদি উঠাই দিয়ে সিফালে বাঁহ বান্ধি মাজত বাঁহৰ খুটামান কেইটামান দি ন বাইদেউ ভিনদেউহঁতৰ গছৰ কি ফল নাই আপোনালোকৰ কি নাই বুলি ক'ম তামোলৰ পৰা পাণৰ পৰা আদাৰ পৰা নহৰুৰ পৰা পূৰা চব আছে অল এভৰিথিং ভিনদেউহঁতৰ কি বুদ্ধি সেই গৰু লগাই দিছে ওচৰৰ পাৰচীৰ গৰু আনি কিনে লগাই দিছে তাৰমানে পূৰা ঘাঁহ বনবিলাক ওখ হৈ আহিছেনে সেইটো কাৰণে কাটিবৰ কাৰণে হেলা হাজিৰা কামলা মানুহ কিয় লগাব এইবিলাক গৰুৰে হাজিৰা লগাই আছে দেখিছেনে নাই গৰু খুৱাব লগাই দিছে পূৰা একদম 3 দিন ধৰি কাম কৰিয়ে আছো 3 দিন ধৰি কিন্তু ভিনদেউ বেচেৰাটো ৰেষ্ট নাই বাইদেউ কিন্তু এনে ভাত বনাই নোখোৱা কৈ আছে যে পূৰা কামত লাগি থাকা আৰু বস্তিৰ বাৰীটো ডাঙৰ ন বস্তিটো পূৰা আহিলে পূৰা একদম পূৰা চাফা চিকুণ লাগি যায় আৰু বাহনি আমাৰ এই বাঁহবিলাক হেৰি কৰিব লগা হৈছে মেৰামতি কৰি আছে ন পূৰা ইয়াতে মানে আগতে গাহৰি আছিলে বাইদেউহঁতে যেতিয়া মানে গুৱাহাটী গুচি গ'ল ন তেতিয়াহঁতে ইয়াতে গাহৰি কোনে চাব গাহৰিকটো এনি টাইম পূৰা দানা পানী দি থাকিব লাগে বহুত তো সেইটো কাৰণে এতিয়া গাহৰিকেইটা বেছি দিলে ঠিক আছে এতিয়া বোলে ছাগলী পুহিব এতিয়া ছাগলী ফাৰ্ম খুলি দিব নেকি জাগা আছে যেতিয়া পাৰিব আৰু ধুনীয়াকৈ মই বাইদেউহঁতৰ ঘৰটো বহুত দিন অহা নাছিলোঁ এয়া ঘৰৰ পিছফালৰ ফাউণ্ডেশ্যন এইখিনি মানে পিছফাল কি আগফাল কি আপুনি ধৰিব নোৱাৰে আৰু চবফালে চাফা পূৰা একদম ঠিক আছে মই মানে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ লাজ নোহোৱা খোলালি আপোনালোকৰতো প্ৰেম বিবাহ হৈছিলে নহয় বাইদেউৰো সন্মতি আছিলে আপোনাৰো আছিলে দুটাৰে প্ৰেম বিবাহ হৈছিলে কেনেকৈ হৈছিলে কেনেকৈ মানে প্ৰেমত মানে আপোনালোকৰ প্ৰেমৰ পাশত কেনেকৈ আবদ্ধ হৈছিলে বেছি দিনত নহয় মোটামুটি এই 1-2 মাহ চিনাকি তাৰপিছত আৰু বিয়াই হৈ গ'ল 1-2 মাহৰ চিনাকিতে বিয়া হৈ গ'ল তাৰপিছত আৰু আহি আৰু
মীমাংসাত আহিল আচ্ছা আচ্ছা তাৰপিছত আৰু বেলেগ একো নাই সেইখিনিয়ে আৰু ভিনদেউ কিন্তু আমাৰ হেৰি আছে ভিনদেউ কিন্তু মানে বহুত কোৱালিফাইড হয় জানেনে নাই গ্ৰেজুৱেশ্যন কোন চনত গ্ৰেজুৱেশ্যন কৰিছিলে আপুনি মই 94 94ত দেখিছে পুৰা একদম গ্ৰেজুৱেশ্যন লৈ আগৰ দিনৰ গ্ৰেজুৱেশ্যনৰ বহুত ভেলু আছিলে জানেনে নাই আজিকালি সেইবিলাকৰ ভেলু নাই তো ভিনদেউৱে আৰু বাইদেৱে এনেকৈ এতিয়া সুখৰ সংসাৰ পাতি পেলাই পূৰা খাই আছে আৰু ল'ৰা ছোৱালী ডাঙৰ হ'ল ছোৱালীজনীকো বিয়া দিলে তাৰপিছত ল'ৰাটোকো বিয়া দিব আৰু ছোৱালী চাই থৈ দিছে তো এইটো বছৰ লাষ্টত বিয়া হ'ব আৰু ঠিক আছে তো আহিছোঁ এতিয়া বাইদেউক দেখাম হাই বাইদেউ হাই এয়া হৈছে আমাৰ এওঁৰ গলুমলুৰ মানে বাইদেউ হ'ল আপোনাৰ মানে মোৰ মানে জেহাহু হয় নেকি আমাৰ মানে নলবাৰীৰ ল'ৱাৰ আছামৰ ভাষাত জেহাহু হয় ঠিক আছে তো বাইদেউ ইমান ধুনীয়া ধুনীয়া আচাৰ বনাইছে বাইদেউ আচাৰবিলাক বনাব ক'ৰ পৰা শিকিছিলে নিজে জানে অঁ ইউটিউবত চাইছে আৰু ছোৱালী কালৰ পৰাই বোলে এইবিলাক বনোৱাৰ বহুত মানে ইচ্ছা আৰু বহুত হেঁপাহ বাইদেউৰ তো ঠিক আছে তো আজি আপোনালোকক দেখাই আছোঁ বাইদেৱে বনোৱা কেইটামান আচাৰ এইবিলাক হৈছে বাইদেৱে বনোৱা আচাৰ বিধে বিধে আচাৰ কিমান খাব আপুনি আচাৰ যি খাব খোজে তাকে পাব এয়া হৈছে গাজৰৰ আচাৰ আৰু এয়া হৈছে আমলখুৰ আচাৰ আৰু এয়া হৈছে গাজৰ আমলখু আৰু আপোনাৰ জলকীয়াৰ আচাৰ তাৰপাছত এয়া হৈছে ঔটেঙাৰ আচাৰ এয়াও পূৰা ডাঙৰ এক বৈয়াম ঔটেঙাৰ আচাৰ এইবিলাক চব গছৰে হয় ঠিক আছে আৰু এয়া বগৰী এই বগৰী মিঠা বগৰী আচাৰ নে কি আচাৰ এয়া মিঠা বগৰী আচাৰ ঠিক আছে এই দুনিয়াভৰৰ আচাৰ দেখালোঁ আপোনালোকক এইবিলাক চব মানে বাইদেৱে বনাইছে আৰু এইবিলাক ধুনীয়াকৈ মানুহ নাথাকে জানেনে সিহঁতে মানে 12 মাহত 6 মাহে ইয়াতে থাকে আৰু 6 মাহ গুৱাহাটীত থাকে তো তথাপি এইবিলাক মানে সঁজুলি ৰাখি থৈ দিছে আহিলে যেন মানে এইবিলাক উপভোগ কৰিব পাৰে আৰু ঠিক আছে তো আপোনালোকক এইবাৰ দেখাই আছোঁ বহুত এটা ধুনীয়া বস্তু এইবিলাক বস্তু টাউনত নহয় এনেকুৱা এক পট আপোনালোকৰ এইখিনি বস্তুত 100 মান থাকে ন 100 মানতে 20-30 টকা ল'ব ঠিক আছে তো বাইদেউহঁতৰ এয়া বস্তাত পূৰা থৈ দিছে দেখিছেনে দেখা নাই এয়া বস্তা আৰু এয়া বস্তা এয়া চব সুঠি টেঙা এয়া মানে গছৰ সুঠি হয় গছৰ সুঠিবিলাক দেখিবলৈ কেনেকুৱা বথেহেৰা বুলি কয় সুঠি টেঙাটো নলবৰীয়া ভাষাত এইবিলাক দেখিছেনে এইবিলাক পূৰা সুঠি টেঙা দেখিছে বাইদেউহঁতৰ এইবিলাক সুঠি গছৰ ন গছৰ এইবিলাক মানে কেনেকুৱা থাকে হেৰি নিচিনা থাকে ঔটেঙাৰ নিচিনা থাকে ঠিক আছে তো এইবিলাক মানে বস্তুটো চেলাব লাগে চেলাই সৰু সৰু টুকুৰা কৰি পূৰা ৰ'দত মেলি দিব লাগে নিমখ দি আৰু এনেকৈ ধুনীয়াকৈ বস্তাত ভৰাই ভৰাই থৈ দিব পাৰি দেখিছে এইবিলাক বস্তুটো কিনিব গ'লে কিমান দাম ল'ব আৰু এইবিলাক মানে কেনেকুৱা হয় গৰমৰ দিনত আপুনি অলপমান ধুনীয়াকৈ পানী দি পেলাই নিমখ আৰু চেনি দি পেলাই ধুনীয়াকৈ আপুনি খাব পাৰে ঠিক আছে তো এইবিলাক আপোনালোকক দেখালোঁ বাইদেউহঁতৰ খেতিৰ বস্তু ঠিক আছে চিনি পাইছেনে মোক মই ৰঞ্জনা চিনি পাইছে মোৰ ল'ৰাই ভিডিঅ' কৰি আছে মই পুই চলাই আছোঁ কি কৰি আছে এইটোৱে যাবাৰ বাচি আছোঁ চব যাবাৰ বিলাকে দিম অ'কে চব যাবাৰ বিলাক কিমান যাবাৰ ওলাইছে চব কি কৰি আছোঁ জানে এয়া পুই শাক চেলাই আছোঁ পুই শাকৰ এনেকৈ পাত দি আছোঁ তাৰপিছত পুই শাকৰ ঠাৰিবিলাকো বোলে খাব এনেকৈ ঠাৰিবিলাক এনেকৈ চেলাই দি আছোঁ বাইদেউ ব্যস্ত নেকি পূৰা ব্যস্ত দেখিছেনে নাই গছৰে বস্তু নাই এই গছৰ কোমোৰা এটা লাগি আছিলে এই কোমোৰাটো ভিনদেউৱে দেখিছেনে দেখা নাই কোমোৰাটো ছিঙি লৈ আহিলে মই বোলো নাখাওঁ ইমান চব্জি কোমোৰাটো লৈ আহিছে তাৰপিছত এইবিলাক পুই শাকৰ এনেকৈ এইবিলাক ধুনীয়াকৈ ভাজি খাব পাৰি দেখিছে গছৰ ফ্ৰেছ বস্তু কিমান খাম আৰু খাই আজিতে শকত হৈ যাম নেকি হোৱা হৈ গৈছা কাপোৰ চাপোৰ খুলি লৈছা কিয় তুমি এনেকুৱাই নেকি দেখিছেনে দেখা নাই বাইদেউহঁতৰ ঘৰত আহিছোঁ সি চাফ চিকুণ হৈ থাকিব লাগে এনেকুৱা অৱস্থা হৈ গৈছে একেবাৰে ইয়াৰ না ভৰিত চেণ্ডেল আছে নে গাত কাপোৰ আছে সেইডাল কি বেট নেকি তোমাৰ তো আমাৰ গাঁৱৰ পৰিৱেশটো চাই কেনেকুৱা লাগিল জনাব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ তো এতিয়া আমি ভাত খাবলৈ লৈছোঁ বাইদেউহঁতৰ ঘৰত এয়া পুই শাক ভাজিছে এয়া চাটনি বনাইছে এয়া টিকলু মাছ কি ধুনীয়া পুঠি মাছ দেখিছেনে আৰু এয়া আন্দা ফ্ৰাই আৰু এয়া ৰাজমাহ এয়া আজি বাইদেউ পূৰা স্পেচিয়েলকৈ বনাইছে দিয়ক পূৰা আৰু টেঙা মাছ বনাইছে আৰু এয়া টেঙা মাছ এয়া টেঙা এই কিহেদি বনাইছে দুপৰ টেঙা দি বনাইছে আৰু এয়া বাইদেউ পূৰা ভাত চাৰ্ভ কৰি আছে দেখিছে
স্পেচিয়েল আজি ভিনদেউ চালাড তাৰপিছত কণী তাৰপিছত এই চানা মাছ তাৰপিছত পুই শাক বাপৰে ইমান আইটেম ইমান আইটেম মানে বাদাম 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 লাগিব নেকি বাদাম বাদাম সেইটো বাদাম নেকি এইটো ৰাজমাহ এয়া বাইদেউ বাইদেউ কেনেকুৱা লাগিছে ভাত বনাই কিনে ভালে লাগছে গৰম গৰমত আৰু ভালে বহুত ধুনীয়া খানা বনাই দে আৰু সিফালে টেঙা মাছ খাব আছোঁ টেঙা মাছ দিব আৰু এতিয়া তুমি খাবানে নাই টেঙা মাছ টেঙা মাছ নাখাওঁ খাবক নে নাখাবক নাখাওঁ কি মানে কণী হ'লে বেলেগ নালাগে তাক আৰু